নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহকচোন যাওঁ আজি গণেশ পূজাৰ উপলক্ষে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰোঁ আমাৰ মৰিয়নিতে আয়োজন কেনেকুৱা কৰে। আহক তেতিয়াহ'লে আজি ভিডিঅ'টো আৰম্ভণি কৰোঁ। আৰু মই পূৰা চেষ্টা কৰিছোঁ আপোনালোকৰ কাৰণে ধামাকা ভিডিঅ' দিবলৈ, কিন্তু মানে সেই কি হয় মানে সময়বোৰ নিমিলে বা সেয়া মানে দিম বুলি ভাবিলে মানে সময় চববোৰ মানে একেবাৰে মিল নাখায় ন। চ' সেইটো কাৰণে আৰু এডিটিঙৰ কাৰণে থাকি যায় প্ৰব্লেম, মানে বহুতখিনি কিবাকিবি প্ৰব্লেম থাকি যায়। কিন্তু মানে আজিৰ পৰা চেষ্টা কৰিম ৰেগুলাৰ ভিডিঅ' দিবলৈ। আৰু মোৰ আহিও আছে কিছুমান বস্তু আহি পাই গ'লোঁ এন এছ টিৰ পৰা মৰিয়নিৰ পৰা কি গণেশ পূজা হয় আপোনালোকক দেখুৱাবলৈ চেষ্টাটো কৰিম। চ' লাহে আৰু সেয়া মানে বুজি পাইছেই নহয়। এইফালে ফাৰ্ষ্ট গণেশ পূজা পাই গ'লোহি। এইফালে কিন্তু আমি মানে আহি পিনে সোমাম ন, চ' আগলৈ গৈ থাকোঁ। এখন হৈছে মণি কলেজ। চ' মণি কলেজ পাৰ হৈছোঁ। এইফালে আমাৰ MLA মইনী সমষ্টিৰ MLA এইবাৰ গৈ আছে ধুনু কৰ্মীদা। আজি গাইজ পূৰা মৰিয়নিত ভিৰ ন, মানে পূৰা ভিৰ হৈ আছে। সেয়া মানে বৰষুণৰ বতৰ ন, চব পাছবেলাই চব আহিছে ওলাই পিনে। এইফালে আমি হেণ্ডবল খেল চাবলৈ আহিছিলোঁ। চ' আপোনালোকক সেই মানে দেখুৱাইছিলোঁ নেক্সট ভিডিঅ'ত আমাৰ মানে হেণ্ডবল খেলৰ মানে আমাৰ ষ্টেডিয়ামখন মানে এইফালে আছে। এইফালে পূৰা খেলনা বস্তু লৈ গৈছে। আগতে কি হয় ন, মাহঁতক মানে কওঁ ন, মানে আপোনালোকৰ দুৰ্গা পূজা আহিলে বা কিবা আহিলে ন, অকল খেলনা বস্তু লাগিব বুলিয়ে কওঁ। মানে আমি চব দিনত আহিলোঁ ন, চ' ৰাতি অহা দিন পূৰা লাইটিং দেখিব পালে এদিন এইখিনি পূৰা লাইটিং আছিলে, কিন্তু আমি আহিলোঁ দিনত, সেইটো কাৰণে অকণমান সেয়া মানে দেখিব নাপালে আৰু। চ' আহি পাই গ'লেহি গণেশ পূজা। এনেকৈ আয়োজন কৰিছে আমাৰ মৰিয়নিত। ইমান ভিৰ নাই মানুহ, কিন্তু চব মানে বেছিভাগ ৰাতিয়ে হয় ন মানুহ। এইফালে গণেশ পূজা। চ' ফাইনেলি গাইজ আহি পাই গ'লোহি গণেশ পূজা। চ' আপোনালোকক দেখুৱাবলৈ অকণমান চেষ্টা এটা কৰোঁ আৰু তেতিয়াহ'লে সোমাই যাম ভিতৰলৈ। এনেকৈ আয়োজন কৰা হৈছে পূৰা লাইটিং চাইটিং। চ' ৰাতিও আহিম বুলি ভাবি আছোঁ, কিন্তু এইফালে পূৰা DJ আৰু পূৰা বাজি আছে আৰু। চ' এনেকুৱাকৈ আয়োজন কৰা হৈছে গণেশ পূজা। চ' দেখিবলৈ পাইছে আপোনালোকে। চ' এইফালে মূৰ্তিভাগ দেখুৱাবলৈ চেষ্টা এটা কৰিছোঁ আপোনালোকক। এনেকৈ ওপৰ ভাগো আয়োজন কৰিছে এনেকৈ। চ' এটা মণ্ডপটো দেখুৱালোঁ ন, আহোঁ তেতিয়াহ'লে আন এটা মণ্ডপলৈ যাওঁ আমি। চ' এনেকৈ ধুনীয়াছে আৰু পূৰা আয়োজন চলি আছে ন। চ' এইবাৰ পূৰা চাউণ্ড চিষ্টেম পূৰা আয়োজন। সেয়া চব ফাইনেলি গাইজ এটা মণ্ডপ দেখুৱালোঁ। আৰু যাওঁ আগলৈ মানে আছে মানে লগৰটোৱে ফোন কৰিলে। চ' আৰু এটা যাওঁ ব'লক। চ' গাইজ তেতিয়া চাওঁ না পূৰা ভিৰ হৈ গ'ল একেবাৰে চবলৈকে গাড়ী। চ' আৰু এটা মণ্ডপ মানে সেয়া মানে যিমান আছে আমাৰ মৰিয়নি ন, চ' সেইখিনি গোটেইখিনি মণ্ডপ মানে দেখুৱাবলৈ চেষ্টাটো কৰিম আপোনালোকক। চ' পূৰা ভিৰ ন, এইফালে সোমাম আমি। এইফালে আৰ্মি গাড়ী। চ' মানে মোৰো সপোন এটা আছিলে আৰ্মিটোৱে সোমাম বুলি। চ' সেয়া মানে দৌৰ চৌৰো মাৰি আছিলোঁ, কিন্তু নহ'ল আৰু। চ' স্কুলৰ ল'ৰা কলেজৰ ল'ৰা এতিয়া আহিছে। এইফালে সোমাম। চ' আহি পাই গ'লোহি আৰু এটা মণ্ডপ। চ'
চ' আপোনালোকক ভিতৰৰ পৰিৱেশটো কেনেকুৱা দেখুৱাবলৈ চেষ্টা এটা কৰিম ষ্টেচনৰ যিটো গণেশ পূজা পাতে সেয়ালে চ' চাওক বোলে পূৰা পোৱালিখিনিয়ে ফটো দি আছে একবাৰ ডেক'ৰেশ্যনটো চাওক আছে কেনেকুৱাকৈ মানে আমাৰ বিশেষকৈ মানে একেবাৰে চবকতো হেভিকৈ যায় দুৰ্গা পূজাটো মানে বহুতকেইটা মণ্ডপ হয় বা মানে একেবাৰে বহুত ডাঙৰ ডাঙৰ মানে হয় ন মণ্ডপকেইটা এইফালে ওপৰৰ দৃশ্যটো চবলক তেতিয়াহ'লে ফটো লৈ লওঁ আমি চ' ইয়াৰ পৰাও মানে যাওঁ আৰু এইফালে পূৰা চেল্ফি পইণ্ট বনাই থৈ দিয়া আছে চ' আমি ইয়াৰ পৰাও যাওঁ আৰু এইফালে এটা আছে কিন্তু মানে নাযাওঁ বুলি ভাবিছোঁ এইফালে গৈ আছোঁ ভোগদৈ নৈ মানে ভোগদৈ নৈতে প্ৰায় মানে উটুৱাই ন লগ পাওঁ নে তোমাৰ ঠিক নাই কিন্তু মানে আছোঁ গৈ মানে যদি লগ পাওঁ দেখুৱাবলৈ চেষ্টা এটা কৰিম আৰু উটুৱাই কেনেকৈ এইফালে ডিলাৰ মোৰ মানে সপোন এটা আছে হা এইখন ডিলাৰ পৰা ভাল চাই বাইক এখন উঠাই পিনে আপোনালোকৰ মজা মজা চাই ব্লগ দিবলৈ চ' সপোনটো কিমান পূৰণ হয় আৰু চেষ্টাটো কৰোঁ আৰু মই সেই আপোনাৰ ভিডিঅ' বনোৱাৰ লগতে হাজিৰাও কৰোঁ বাৰু হাজিৰাও কৰোঁ চ' মানে সেইটোৱে মানে চেষ্টাটো আছোঁ চলাই আমাৰ মায়ে পাপাই মানে কোনো চৰকাৰী চাকৰি নকৰে হা মই হাজিৰা কৰোঁ পাপাও হাজিৰা কৰে মা পাপাৰ দোকান এখন আছে সেইতে থাকে দোকানতে থাকে চ' আপোনালোকক মানে সেইটোৱে আৰু মানে চ' আশালৈ আহিছোঁ আপোনালোকে ছ'চিয়েল মিডিয়াত সেয়ে মানে ছাপোৰ্ট কৰিব বুলি সক্ষম হয় কিমানটো কিন্তু তেনেকুৱা গম নাপাওঁ সক্ষম হ'ম বুলি ভাবিছোঁ আৰু বোলে উটুৱাই মেলি আহিলে পূৰা ফাগুৱা চাগুৱা লগাই পিনে এইফালে চ' সেই মানে চৰি উটুৱাই নিদিয়ে চাগে এইফালে এইফালে দেখিবলৈ আছে পূৰা একেবাৰে মূৰ্তি হৈ আছে চ' উটুৱাই নিদিয়ে কিন্তু মানে গম নাপাওঁ ন চ' এইফালে পূৰা মূৰ্তি হৈ আছে বিশ্বকৰ্মাৰ মূৰ্তি বা আপোনালোকক মানে দুটা মণ্ডপে দেখুৱাবলৈ চেষ্টাটো চলালোঁ আৰু এই আছে মানে ভিতৰলৈ আছে ন চ' সোমাই নগ'লোঁ ন চ' সেইটো কাৰণে আপোনালোকক অকল মানে দুটা মণ্ডপে দেখুৱাবলৈ চেষ্টাটো চলালোঁ চ' আৰু আছে বুলি কৈ আছে আৰু এটা দেখুৱাম মণ্ডপ চ' গৈ আছোঁ সেইটো কাৰণে আৰু আপোনালোকৰ মৰম আশীৰ্বাদ সেয়া মানে মোৰ লগত সদায় লাগিব হা মানে সদায় মানে এতিয়া যেনেকৈ মৰমখিনি দি আছে ন সেনেকৈ দি থাকিব গৈ আছোঁ আৰু এটা মণ্ডপলৈ এইবিলাক আছে মণ্ডপটো মানে ফাৰ্ষ্টতে যোনটো আপোনালোকক মানে দেখুৱাই থৈ গৈছিলোঁ ন মণ্ডপটো সেইটোলৈ সোমাই যাওঁ আৰু সেয়া মানে প্ৰায় দিনৰ ভাগত মানে সেয়া নহয় তোমাৰ ৰাতি ভাগতে পূৰা লাইটিং চাইটিং হয় ন চ' সোমাই যাওঁ মানে সুন্দৰভাৱে আয়োজন কৰি থৈ আছে গোটেই দৃশ্যবোৰ আৰু এনেকৈ পাতে সেয়া মানে কি পাত গাইছোঁ মই নাজানো ন চ' সেইটো কাৰণে পাতে বুলিয়ে কৈছোঁ আয়োজন কৰি দি আছে ব'লক তেতিয়াহ'লে চ' এনেকৈ আয়োজন কৰি থৈ দিয়া আছে চ' মানে সকলোৱে নাচে ন ফূৰ্তিতে চ' অকণমান দেখুৱাবলৈ চেষ্টাটো চলাইছোঁ আৰু আপোনালোকক এয়া এইফালে পূৰা মানুহৰ মানে ভিৰ এইফালে পূৰা গণেশ বাবা আহি আছে গণেশ বাবা ত' আপোনালোকক আজি মানে ব্লগটোত যিমানেই পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিলোঁ যদিহে মোৰ ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি ল'ব নাপাহৰিব আৰু